নমস্কাৰ, মই মৌচি বৰা। মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বহু দিনৰ পিছত মই মোবাইলটো হাতত তুলি লৈছোঁ ভিডিঅ' এটা কৰিম বুলি। আচলতে মই বহুতৰ ৰিকুৱেষ্টত সেই ভিডিঅ'টো কৰিবলৈ লৈছোঁ, কিয়নো আগতে ব্লগ বনাই আছিলোঁ মাজে সময়ে যেতিয়া সুবিধা পাইছিলোঁ, কিন্তু বহু দিনৰ পিছত মই সময় সুবিধা কেতিয়াবা মিলে কেতিয়াবা নিমিলে। বহুতখিনি দায়িত্ব আহি পৰিলে। মোৰ কণমানিজনীও আছে, তাই 2 বছৰ হৈছে এতিয়া, তো তাই সৰু হৈ আছে, তো তাইৰ কাৰণে মই বহুতখিনি কাম পেণ্ডিং হৈ যায়, ৰখি যায়। চ' যেনেকৈ পাৰোঁ আজিৰ পৰা এনেকৈ ভাবিছোঁ মাজে সময়ে মই যেনেকৈ পাৰোঁ দি যাম আপোনালোকক মই এটা ভিডিঅ'। আজি মই আহিলোঁ মোৰ পাকঘৰৰ পৰা। মই এতিয়া আছোঁ বৰ্তমান পাকঘৰত। ৰাতিপুৱা উঠিলোঁ সোনকালে, উঠি মেলি গা চা ধুই তাইক মই জলপান দিলোঁ, আমি নিজেও খালোঁ। আমি আচলতে ঘৰুৱা খানা খাই খুব ভাল পাওঁ। চাকৰিয়ালসকলৰ বন্ধ নাথাকে, কিন্তু মোৰ হাজবেণ্ডৰ শুক্ৰবাৰে কিন্তু বন্ধ থাকে। চ' আজি শুক্ৰবাৰ, তেওঁ ঘৰতে আছে আৰু তেওঁৰ এটা ভাল লগা বস্তু হৈছে খাই খুব ভাল পায়, ভেৰাইটিজ খানা খাই ভাল পায় আৰু তেওঁ ফুৰি ভাল পায়, তেওঁ সেইখিনি কাম কৰি ভাল পায়। আচলতে মই আজি দেখাবলৈ ল'ম যে তেওঁ কেনেকুৱা ধৰণৰ খানা আচলতে খাই ভাল পায় আৰু মই তেওঁক কেনেকুৱা ধৰণৰ খানা খুৱাই ভাল পাওঁ। ক'ভিডৰ কাৰণে ওলাই মেলি যাবলৈও অলপ ভয় লাগে। আজি বহুত দিনৰ পিছত ওলাই গ'ল শুক্ৰবাৰ বজাৰ বুলি, তো ৰাতিপুৱা ওলাই গৈ মেলি ঘৰুৱা কিছুমান বজাৰ লৈ আহিলে। আৰু আমি এতিয়া আছোঁ কাহিলীপাৰাত। মোৰ কৰোণা মহামাৰীয়ে আমাক সকলোকে খুব বেয়াকৈ পৰিস্থিতি আমাক পাৰ কৰিলে। তাৰ মাজতে আমি আমাৰ মাটি এটুকুৰা লৈ থোৱা আছিলে, বহুত দিনতে লৈ থোৱা আছিলে, 2014 মানতে লোৱা আছিলে। চ' আমি ভাবিলোঁ সৰুকৈ এটা ঘৰ বনাই পেলাই আমি সোমাই দিওঁ। সেইটো কাৰণে আমি কৰোণাৰ মাজতে এপ্ৰিল মাহত আমি সোমালোঁ সেই নতুন ঘৰটোত। কিন্তু দুৰ্ভাগ্যবশতঃ আমি একো ফাংচন একো পাতিব নোৱাৰিলোঁ, যিহেতু ঘৰ লোৱা নিয়ম চম একো কৰিব নোৱাৰিলোঁ। কিন্তু সৰু পূজা ভাগহে আমি সত্যনাৰায়ণ পূজা, গণেশ পূজা এনেকৈ পূজা ভাগহে কৰিলোঁ। তাৰপিছত আমি সোমালোঁ আৰু যিসকলক মই মতা নাছিলোঁ সেইসকলক মই ভাল দিন আহিলে নিশ্চয় মাতিম। অকণমান ভাল দিন আহক, তেতিয়া মই সকলোকে আমন্ত্ৰণ জনাম আৰু পাৰিলে মই ভিডিঅ' এটা কৰি পেলাই মোৰ ঘৰটো কেনেকুৱা মানে আৰু সৰুকৈ তো অকণমান ভিডিঅ' কৰি মই দেখাবলৈ চেষ্টা কৰিম। আৰু মোৰ ভাল লাগিছে, মই নিজৰ ঘৰটোত সোমাই পেলাই খুব এটা ধুনীয়া ফিল কৰিছোঁ যে এখন বাৰী আছে, সেই বাৰীখনতে ঘৰৰ আম লাগিছে। এতিয়া আম, তাৰপিছত নৰসিংহ, ভাত কেৰেলা সেইবিলাক আমাৰ ৰোৱা হৈছে, তো অলপকৈ তেনেকৈ পাইছোঁ। আৰু এটা খুব ভাল লাগিছে এইটো কাৰণে যে গুৱাহাটী মহানগৰীত থাকিও যে আমি গ'লে ঘৰৰ খানা, ঘৰৰ বস্তু খাবলৈ পাইছোঁ, সেইটোৱে মানে খুব বিৰাটেই ভাল লাগিছে। চ' আজি আহকচোন মই দেখাওঁ কি বনাম। আজি মই মোৰ আচলতে হাজবেণ্ডৰ কাৰণেহে মই বনাইছোঁ দেই। কেৰেলাকেইটা দেখিছেনে? এই ভাত কেৰেলাকেইটা হৈছে আমাৰ ঘৰৰ নিজৰ। আৰু এয়া নৰসিংহ পাত মই ধুই পেলাই লৈছোঁ। এইখিনি নৰসিংহ পাত মাছে সৈতে বনাম, তো এইখিনিও ঘৰৰে। আৰু এয়া কিনা কিন্তু দেই, ঢেকীয়া শাক নাই। ঢেকীয়া শাক বিচাৰিলে পোৱা যায় ওচৰত, কিন্তু ঢেকীয়া শাকখিনি ৰাতিপুৱা কিনি আনিছে তেওঁ। আৰু এইখিনি হৈছে পৰ্ক। যিসকলে ভাল পায় আৰু যিসকলে বেয়া পায় প্লিজ ইগন'ৰ কৰিব। আৰু এয়া মাছটোৰ নামটোহে মই এতিয়া মনলৈ অহা নাই, তেওঁক সুধিব লাগিব মাছটো কি। হয়তো বাহু, ৰৌ এনেকুৱাই ধৰণৰ হ'ব আৰু দেই মাছটো। মই মাছত মানে অলপ কেঁচা চিনি নাপাওঁ মাছটো। এইটো হৈছে মাছৰ কণী মোৰ বিৰাটেই ফেভাৰিট হয়। মাছৰ কণী মই পকোৰা বনাম। এইখিনিয়ে হৈছে আমাৰ আজি দুপৰীয়া খানা। চ' এতিয়া মই বনাবলৈ লৈছোঁ নৰসিংহখিনি মই প্ৰথমতে এইটো কুকাৰ এটা লৈছোঁ। এইখিনি গাহৰি মাংসখিনি মই দি দিলোঁ। অলপমান পানী দি দিম। এয়া অলপ নিমখ দি দিম, বইল কৰোঁতে নিমখ দি দিলে ভাল। মেৰিবলৈ দিলোঁ গাহৰিখিনি। আৰু এয়া মই এতিয়া পিচি ল'ম। এইখিনি নৰসিংহ মই পিচি ল'লোঁ। এয়া পূৰা নৰসিংহ পিচি ল'লোঁ। এতিয়া নৰসিংহখিনি মই বাতি এটাত জ্বলাই দিম গেছটো। ইয়াতে মই এখন কেৰাহী পাতি দিম। এইখন কেৰাহীত মই মাছ লৈছোঁ। অলপমান তেল দি দিছোঁ মাছ ফ্ৰাই কৰিবলৈ।
হয় সেইটো কাৰণে মোৰ ভয় লাগে ঢাকনাখন দি দিছোঁ এইফালে গেছটো চলি আছে গেছটোত মই এইখন কেৰাহীত মই গাহৰি মাংসটো বনাম কিন্তু কেনেকৈ বনাম চাই থাকক গাহৰি মাংসৰ কাৰণে মই একদম পিয়'ৰ বইল বনাম এক টোপালো মই তেল ইউজ নকৰোঁ ইয়াতে আছে বিলাহী আছে এইখিনি সৰু সৰুকৈ বিলাহী কাটি থৈছোঁ আৰু এয়া কম পৰিমাণে মই পিঁয়াজ লৈছোঁ পিঁয়াজ মিডিয়াম চাইজৰ এটা লৈছোঁ আৰু আদা নহৰু মই পেষ্ট কৰি থৈ দিওঁ যিহেতু খুব মানে কেতিয়াবা ঘপককৈ লাগি যায় ইমান টাইম নাথাকে হাতত আমাৰ যে নহৰু এটা গুচাই মেলি আকৌ নহৰুটো আমি ইউজ কৰিম চ' সেইটো কাৰণে মই ৰেডিমেড কৰি মানে ৰেডি কৰি ৰাখি থওঁ যেতিয়া সময় পাওঁ আদা নহৰুখিনি পেষ্ট বনাই মই ৰাখি থওঁ আৰু আলু এটা লৈছোঁ আলু আমি কম খাওঁ সেইটো কাৰণে পিঁয়াজ লৈছোঁ আদা নহৰু লৈছোঁ বিলাহী লৈছোঁ এতিয়া মই প্ৰথমতে দি দিম পিঁয়াজখিনি লগতে আলু আৰু বিলাহী মই দি দিম লৰাই থাকিম অকণমান যেতিয়া নৰম হৈ যাব মানে লেটু সেইটো হৈ যাব তেতিয়া আমি পৰঠখিনি দিম সেইখিনি অলপ এনেকৈ ভাজি থাকিম শুকানকৈ টোপাটো ইয়াত তেল দিয়া নাই ইতিমধ্যে মোৰ মাছখিনি এইফালে ফ্ৰাই হৈ গ'ল চাগে মাছ ফ্ৰাই হৈ গ'ল মই মাছটো খাই দিম এতিয়া লাহেকৈ ফ্ৰাই কৰা যিখিনি তেল মই ছাইড কৰি ৰাখি দিলোঁ অকণমান তেলহে মই ৰাখিছোঁ কাৰণ তেলটো আমাৰ শৰীৰৰ কাৰণে খুবেই বেয়া চ' অকণমান তেল এতিয়া আদা নহৰু দিছোঁ ইয়াতে ছোৱালী হুলস্থুল কৰিছে বাহিৰত ছোৱালীক দেউতাক আছে কাৰণে আজি তাকে ৰাখিছে বাহিৰতে মই আজি তোমাৰ কাৰণে খানা বনাম চ' তাইক ৰাখা নহ'লে ছোৱালী আহি মোক এনেকৈ খানা বনাবলৈ কেতিয়াও নিদিয়ে মোক ভাগ্যতে নিমিলে তেতিয়াখিনি মই ঢালি দিম নৰসিংহ যিখিনি পিচি থৈছিলোঁ মই সেইখিনি ঢালি নিমখ দিলোঁ হালধিও দিলোঁ এতিয়া ঢাকন 5 মিনিটমান উতলিব দিম এইখিনি কি হৈছে চাম দেই এইখিনি অকণমান নৰম হৈ গৈছে এতিয়া আমি ইয়াত আদা নহৰু দিছোঁ এইখিনি এতিয়া আদা নহৰু দিব বইল গাহৰিখিনি ইয়াত অকণমান এইখিনিও ইতিমধ্যে হৈ গৈছে এইখিনি নৰসিংহখিনি মাছখিনি দি দিম মাছখিনি দি আৰু এইফালে এইটো উতলি আছে দেখিছে উতলি থাকিব 10-15 মিনিট লাগে আৰু উতলি আৰু এইখিনি এতিয়া মই ঢাকন এটা দি থৈ তো 10 মিনিট সমানে লাগিব ইতিমধ্যে মই এই ঢেকীয়াখিনি দেখিছে ঢেকীয়াখিনি মই ধুই পেলাই কাটি ল'ম ধুনীয়াকৈ এইখিনি কাটি ল'লোঁ সৰু সৰু কৰি ঢেকীয়া আৰু সৰু মিহিকৈ আলু এটা কাটি লৈছোঁ এতিয়া বলকচোন আমাৰ ছোৱালীখিনি অলমষ্ট হৈ গ'ল নমাব পৰা হ'ব নমোৱাৰ আগতে মই কি দিম এতিয়া সেইটোহে আপোনালোকৰ লগত আচল কথা হ'ব সিজিছে আৰু মাছখিনি অকণমান বাকী আছে 5 মিনিট ৰাখি দিম আৰু আমাৰ বেটি আহি গ'ল ৰ'বা মই গৈ আছোঁ তোমাৰ লগত খেলিবলৈ এইটো গাজ টেঙাৰ পানী আমি থৈ দিওঁ যেতিয়া আচাৰ বনাবৰ কাৰণে যেতিয়া পিহোঁ আমি সেইখিনি পানীখিনি আমি এক্সট্ৰাকৈ ৰাখোঁ বাকীখিনি আমি আচাৰ বনাওঁ তো অকণমান টেঙা ফ্লেভাৰটো আহিবৰ কাৰণে অকণমান আমি দি দিওঁ বেছি নিদিব অকণমান দিব বাছ হৈ গ'ল তাৰপিছত এতিয়া আমি এইখিনি এনেকৈ লৰাই দিম আৰু খুব বেছি 5-10 মিনিটৰ পিছত আমি নমাই দিব পাৰিম খাওঁ লাগিছে নেকি বাৰু লোভটো লাগিছে নেকি বাৰু পানী পৰিছে খাবলৈ কিন্তু বহুত টেষ্টি হয় আমাৰ বেটিয়ে কি কৰি আছে বলকচোন চাওঁ দে কি কৰিছা তুমি কি কৰিছা ধুনু কি কৰিছা ধুনু কি কৰিছা ABCD নেকি কি কৰিছা কোৱাচোন মামা খানা হৈ গ'ল এতিয়া 12টা বাজি গ'ল তুমি এতিয়া গা ধুব লাগিব নহয়
বেগ চেগ লৈ ঘূৰি বেগটো কেলে বাৰু বেগটো কেলে লৈ আছা তুমি বেগটো কেলে লৈ আছা ধুনু বেগটো কেলে স্কুল যাবা নি ধুনু স্কুল যাবা নি স্কুল যাবা স্কুল খুলিলেহে যাব পাৰিবা তুমি স্কুল এতিয়া বনাব লৈছোঁ এয়া তেল অকণমান সৰহকৈ দিব লাগিব কাৰণ ঢেকীয়া ভাজিটো তেতিয়াহে খাই ভাল লাগিব নহৰু দিছোঁ এইখিনি ঢেকীয়া আৰু আলুখিনি অকণমান হালধি দিলোঁ মতে অকণমান চব্জিটো যেতিয়া ড্ৰাই হ'ব তেতিয়াহে খাই ভাল লাগিব পূৰা পানীখন দি দিম ইয়াত হৈ গ'ল এতিয়া আমি 10-15 মিনিটৰ পিছত চাব লাগিব কিমান সিজিছে এতিয়া একদম এণ্ডিং ৰেচিপি দুটা বনাব লৈছোঁ এটা হৈছে পকৰি আৰু এটা হৈছে ভাত আৰু বিশেষ নবনাওঁ আজিলৈ ইমানতে সমাপ্ত কৰিব লাগিব কাৰণ টাইমো হৈ গ'ল তাইক খুৱাবলৈ আছে চ' এতিয়া মই তুলি দিলোঁ কিমান টাইম লাগে চ' আজিলৈ ইমানতে সামৰিব লাগিব আচলতে খানাটোহে সামৰিছোঁ মই কি বনালোঁ সেইখিনি আপোনালোকক ভালকৈ এবাৰ দেখাম তাৰপিছত আমি খাবলৈ বহিম খাবলৈ বহোঁতে মোৰ মাষ্টৰজনে খাই কেনেকুৱা পায় চ' জনাব ফাইনেলি আমাৰ খানা হৈ গ'ল এয়া বনালোঁ নৰসিংহৰ লগত মাছ বিৰাট টেষ্টি হৈছে খাই চালেহে গম পাব আৰু এয়া বইল গাহৰি আজি আটাইতকৈ এটা বিশেষ ৰেচিপি এয়া হৈছে বইল খুব টেষ্টি হয় যিসকলে খাই আচলতে সেইসকলৰ কাৰণে আৰু সেয়া বনালোঁ ঢেকীয়া ভাজি ঢেকীয়া শুকান ভাজি আৰু এয়া ভোট জলকীয়াৰ লগত নেমু টেঙা আৰু বৰ ক'বই নালাগে ত' ফাইনেলি খাবলৈ বহিলোঁ ইমান দেৰিৰ পিছত বহুত দেৰি বনাই মোৰ ভাগৰ লাগি গৈছিলে তাতে বহিলোঁ আমাৰ ছাৰে যে খাই আছে ছাৰক দেখাবলৈ বাৰে বাৰে মানা কৰিছে কিন্তু উপায় নাই ছাৰকতো দেখাবই লাগিব কেনেকৈ খাইছে আৰু খোৱাটো টেষ্ট হৈছেনে নাই আচলতে আমাৰ পিকনিক মানে খোৱা নাই কিন্তু খাই বৈ ধুনীয়াকৈ বহি আছে মামাহঁতে খাইছে আমাৰ ধুনুৱে চাই আছে ন ধুনু বহি আছা অ'কে তো আমি খাবলৈ বহিলোঁ এতিয়া আমাৰ ছাৰে আছে ছাৰে কি খাইছে সেইটো দেখাইছোঁ বাৰু কি খাইছে কিন্তু বাট এইটো এটুকু তেল নিদিয়াকৈ বনাইছোঁ হা গাহৰি মাংসটো আচলতে শিকিছিলোঁ মই তোমাৰ পৰাই বাৰু সেইটো কেনেকুৱা মাছটো কেনেকুৱা বনাওঁ নৰসিংহ দি বনাইছোঁ মাছটো ফ্ৰেণ্ডখিনি এতিয়া চাই আছে চাগে এই ভিডিঅ'টো চাব যিসকলে চাব আচলতে তেওঁ গম পাব দেৱোত্তমে যে কেনেকুৱা ধৰণৰ খানা খাই ভাল পায় আগতকৈ কমিছে বহুত কিন্তু চখটো একেই আছে চখটো কমা নাই কম পৰিমাণে খালেও তাৰমানে চখটো আছে খাই ভাল পায় সেইটো কাৰণে আমি মেক্সিমাম মই খানাটো আপোনালোকক যেনেকৈ বনালোঁ দেখালোঁ সেই বস্তুটো হৈছে কি আমি খুব কম তেলত বনাওঁ আৰু বেছিকৈ আমি ঘৰুৱা খানা খাই ভাল পাওঁ সেইটোতো গম পাইছে মই আচলতে শাকৰ আঞ্জা হওক শাক বস্তুটো বেছি প্ৰিফাৰ কৰোঁ খাবলৈ সেয়া আৰু মানুহে কয় হেল্ডি ফুড খাব লাগে আৰু এতিয়া মোৰ এই ভিডিঅ'টো চাব যিসকলে চাই পেলাই মোক এটা কথাই ক'ব যে মোৰ যে এনেকৈ বনাই থাকা আমাক কেতিয়া খাবলৈ মাতিবা মোক আগতেও ভিডিঅ' দিওঁতে কৈছে কিন্তু এইটো কথা নহয় যে যেতিয়া সময় সুবিধা মিলিব তেতিয়া মই নিশ্চয় খুৱাম আচলতে ভাল পাওঁ বনাই ভাল পাওঁ সেয়া আৰু কিবা ক'ব খাবলৈ ইমান টেষ্টি হৈছে কথা ক'বলৈ ৱাও তোমাতকৈ কম কিন্তু তুমি সাংঘাতিক ধুনীয়া বনোৱা মই সেইটো ৰাইজক কৈছোঁ যে নেক্সট কেতিয়াবা সময় সুবিধা মিলিলে ন তুমি বনাই খুৱাবা তোমাৰ ৰেচিপিবিলাক খুৱাবা আমি প্লেন কৰি আছোঁ কোৱাচোন সেইটো কথা কোৱা আমি প্লেনিং এটা কৰি আছোঁ অসমীয়া খাদ্যসমূহ আমি কেনেকৈ কম সময়ত আৰু যিমান আমাৰ স্বাস্থ্যকৰ বা হেল্ডি বুলি খানা কয় সেইখিনি আমি কেনেকৈ কম সময়ত বনাব পাৰোঁ আমি কেনেকৈ বজাৰ নগ'লেও কেতিয়াবা ওচৰে পাজৰে বাৰীৰ শাক চাক কেনেকৈ
যোগাৰ কৰি পটককৈ আমি খাব পাৰোঁ সেই বস্তুটো আমি দেখুৱাবলৈ যত্ন কৰিম আৰু লগতে যত্ন কৰিম যে তেল মছলা কম হ'লেও তেনেকৈ খাদ্য খোৱাত আমি এই আমাৰ বদমাছটো দেখিছেনে কি কৰি আছে বদমাছটোৱে এই বদমাছটো থাকিলে মই কেনেকৈ খানা বনাম বাৰু কওকচোন আপোনালোকে তাৰ মাজতে উপায় নাই বনাবতো লাগিবই আপোনালোকে মোৰ নতুন নতুন গীতখিনি যেনেকৈ আদৰি লৈছিলে মৰম দিছিলে তেনেকৈ মোৰ ইউটিউব চেনেলটোকো আপোনালোকে মৰম দিব আশীৰ্বাদ দিব যাতে আৰু ধুনীয়া ধুনীয়া ভিডিঅ' কৰি যাব পাৰোঁ খুব কম সময় পাওঁ মই ভিডিঅ' কৰিবলৈ আৰু যিখিনি সময় পাওঁ সেইখিনি সময়ৰ কাৰণে আচলতে মই কৰি যাওঁ খাই ভাল পাওঁ সেইটো কাৰণে মই এনেকুৱা ধৰণৰ এটা নিজৰ পাকঘৰৰ পৰাই বনাই দিলোঁ ভিডিঅ' এটা আৰু কোনেও যাতে ভুল নুবুজে যে কৰোণা সময়ত মোৰ এনেকুৱা ধৰণৰ খানা বনাই ভিডিঅ' কৰিছে বহুত আমাৰ এই কচুটোৱে ডিষ্টাৰ্ব কৰি আছে আমি এতিয়া খাওঁ লাহে লাহে টেষ্টিনে টেষ্টিনে টেষ্টি কোৱা টেষ্টি কোৱা টেষ্টি তো চাই যদি ভাল লাগে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু ছাইডত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব তেতিয়াহে মোৰ আহিব লগা প্ৰতিটো ভিডিঅ' আপোনালোকে সহজতে পাব তো আজিলৈ আহিছোঁ এতিয়া আমি খাওঁ চুমু দিয়া চুমু দিয়া চুমু দি দিয়া চুমু দি দিয়া চুমু দি দিয়া চাব দেই মামাৰ ভিডিঅ'টো ন ধুনীয়াকৈ চাব ন